এয়া দেখিছে যিহেতু মাটিশালত বোৱা এইখনেই শালখনেই আৰু যিহেতু কেইবাখনো আছে বাৰু এতিয়া 4-5খনমান আছে ববলৈ আৰু মই এতিয়া কাটিম গামোচাকেইখন কটাৰ পিছত একেবাৰে সৰু ফুল যিহেতু কৈছোঁৱেই সৰু ফুল ডিজাইন কেনেকৈনো বাচিছোঁ তাৰো অকণমান দেখুৱাই আছোঁ আপোনালোকক গামোচাকেইখন কাটি লওঁ কটাৰ পিছত দেখুৱাইছোঁ ফুলবিলাক কেনেকুৱা যিহেতু মাটিশালত বৈ এনেকৈ অকণমানিখনকৈ বাচিছোঁ আৰু এয়া দেখিছেনে এইখনি যিহেতু মেৰ খুৱাবলৈ এইখন থৈ দিছোঁ এইডোখৰলৈকে এহাতমান বৈ মেৰ খাব পৰাকৈ আৰু বাকীকেইখন মই কাটি আপোনালোকক দেখুৱাইছোঁ বাৰু কেনেকুৱা ডিজাইনৰ ফুল বাচিছোঁ যিহেতু কাটি লৈছোঁ। এইখন দেখিলে যিহেতু একেটাই দিছোঁ পুলি ভঙা আৰু ফুলটো এইটো আৰু ইয়াত এপাহ যিহেতু দি দিছোঁ আৰু গামোচাখনৰ মাজত একো নাই এফালে মাত্ৰ এহাৰি ফুল আছে আৰু এটা নিমকি আছে নিমকি ষ্টাইলৰ চিএমৰে বাচিব লাগে এয়া দেখিলে এইখন একেবাৰে চিম্পুল ফুলটো কিন্তু বৰ সুন্দৰ দেখিছে ময়ূৰ চৰাই লগা এইপাহ ফুলপাহ এয়া দেখিলে ফুলপাহ কিন্তু বৰ সুন্দৰ যিহেতু 33টামান কাঠিহে আছে আৰু কাষৈ হিচাপে মই লতা এটাহে দিছোঁ এয়া দেখিলে নহয় এইপাহ আৰু এইখন আছে একেটা পুলি দিছোঁ আৰু এইটো আগলৈ দিছোঁ গামোচাখনৰ মাজত একো নাই বাৰু আৰু এইটো আগত দিছোঁ এয়া এইফালে ফুল আছে দেখিলে নহয় আৰু এইফালে আছে এইটো একেই পুলিকেইটা আৰু এয়া ফুল আৰু এইখনো একেই ষ্টাইলতে দিছোঁ আৰু এইটো আগলৈ আছে দেখিলে যিহেতু এইফালে পাত আছে আৰু মাজতো একেই একেবাৰে চিম্পুল দেখিছে যিহেতু কৈছোঁ সৰু ফুল বুলি এইফালে আছে এইটো আগত আছে বুটা আৰু পাত আছে 3পাহ এইফালে বুটা দিছোঁ দেখিছে আৰু এইফালে যেনেকৈ আগটোত পাত দিছোঁ ঠিক তেনেকৈ আগলৈ 2 লাইন পাত দিছোঁ আৰু পাত দুপাহে এইফালে দুপাহে মুখ কৰি আছে আৰু এইফালে দুপাহে মুখ কৰি আছে আৰু ইটো আগত আছে এইটো ফুল একেই পাত দিছোঁ এইফালে দেখিলে এইটো এটা কাষৈটো কিন্তু বৰ সুন্দৰ ভাল লাগে কাষৈটো বাচিও ভাল লাগে যিহেতু 23টা কাঠি আছে আৰু ফুলটো 57টামান কাঠি আছে লুটিয়াই দিব লগা হৈছে দেখিছে আৰু এইটো একেবাৰে চিম্পুল একেবাৰে সৰু ফুল এইখনি কোনো ডিজাইন নাই বাৰু এইখনত এইখন যিটো নিজলৈ বুলি গা মোহাৰিব পাৰিম নিজে গা ধোৱা সময়ত লৰাই ল'ব পাৰিব বুলি সেইখন উকা কৰিলোঁ এইখনি আছে এইটো আঙুঠীয়া এইফালে দেখিলে এইটো আগলৈ আছে ফুলটো এয়া যিহেতু পুলিকেইটা 5টা দিছোঁ পুলি এয়া হৈছে পুলি একে দিছোঁ বাৰু আৰু মাজত যিহেতু ৰুলেছ দি দিছোঁ এয়া আৰু এইখন একেবাৰে চিম্পুল একেবাৰে সৰু ফুল এইখনো ৰুলেছ দিছোঁ মাজত আৰু একেবাৰে চিম্পুল ফুলটো ভাল লাগিছে এতিয়া দেখিলে কাষৈ হিচাপে মই লতাহে দিছোঁ আৰু এইখনো একেবাৰে চিম্পুল দেখিছে এইটো আগত একো নাই বাৰু একেবাৰে চিম্পুলকৈ বৈছোঁ এখন
এইফালে আছে এইখন ময়ূৰ চৰাই লগা, যিটো ময়ূৰ চৰাই লগা দুখনমান বলোঁ আৰু। এইখন দেখিলে যিহেতু ময়ূৰ চৰাই লগা, এইটো কাষৈ হিচাপে মই লতা এটাহে দিলোঁ। এইটো ফুলটো দেখিবলৈ ভাল লাগে, ফুলটো বৰ ধুনীয়া। 33টা কাঠি আছে ইয়াত, যিহেতু ৰুলেছ আৰু ৰঙাহে মাৰিছোঁ পুলিটো। আৰু এখন আছে, এইখনো একেবাৰে চিম্পুল সৰু ফুল লগা, যিহেতু কৈছোঁ আগতে সৰু ফুল বুলি। দেখিলে এইটো মই লতা ষ্টাইলতে দিলোঁ। এয়া যিহেতু যোৱা বছৰ মুগা গামোচা লগাইছিলোঁ, তাৰো দুখনমান আছে, দেখুৱাই দিছোঁ। এয়া দেখিলে জিলেলে সূতা বাৰু, মুগা সূতা আচলতে জিলেলে সূতাহে। এইটো মই ডবোৱামত বাচিছিলোঁ ফুলটো, এই ফুলটো ডবোৱামত বাচিছিলোঁ। আৰু তাৰে লগৰ আৰু এখন আছে। এখন দেখিলে যিহেতু ছাইডপতি বুলি গামোচাখন লগাইছিলোঁ, কিন্তু বহুতখিনি বহল হোৱা দেখি অকল আগটোতহে ছাইডত ঘনকৈ মাৰিলোঁ, আৰু ইফালে দি দিলোঁ বুটা, আৰু মাজে মাজে দি দিছোঁ বুটা। দেখিছে নহয় এনেকৈ। এয়াই আৰু মোৰ গামোচা বোৱা, যিহেতু আপোনালোকক দেখুৱালোঁ। ইমান সুন্দৰকৈ দেখুৱাব পৰা নাই, কাৰণ যিটো কেমেৰাটো ধৰিবলৈ অকণমান অসুবিধা হৈছে। নিজে ধৰিছোঁ, নিজে দেখুৱাইছোঁ বুলি যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ, আৰু কিমান পাৰোঁ নাজানো, আগলৈ ভাল ভিডিঅ' দিম বুলি আশা কৰিছোঁ। সেয়াই আৰু গামোচা ফুলৰ যিটো কেনেকৈ বাচিছোঁ আৰু কিমান ডাঙৰ ফুল বাচিছোঁ, সেয়া আপোনালোকক দেখুৱালোঁ। এয়াই আৰু গোটেইখিনি দেখুৱালোঁ বাৰু। আৰু যিহেতু দুখনমান আছে, সেইকেইখন বাদ দিছোঁ, এইকেইখনেই দেখুৱালোঁ। সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ। আজিলৈ আহিছোঁ। যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল, কাৰণ যেতিয়া মই ভিডিঅ' দি তেতিয়ালৈকে নটিফিকেশ্যন আপোনালোকে আগবাঢ়ি পাব, ছেকেণ্ডবাৰ চাব বিচাৰে যদি। আৰু যিসকল অলৰেডি আছে তেওঁলোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা